এখন ডাঙৰ হাবিত এটা বৰ নিষ্ঠুৰ বাঘ আছিল। সি দিনটোত বহুতো নিৰীহ জন্তু মাৰি পেলাইছিল। এদিন সকলো জন্তুৱে মিলি বাঘক ক'লে, মহাৰাজ, আপুনি চিকাৰ কৰিব নালাগে। আমি দিনে এটিকৈ জন্তু আপোনাৰ ওচৰলৈ পঠাই দিম। এদিন এটা সৰু শহাপহুৰ পাল পৰিল। শহাপহুটো আছিল খুবেই বুদ্ধিয়ক। সি ইচ্ছা কৰিয়েই বাঘৰ ওচৰলৈ যাওঁতে দেৰি কৰিলে। ভোকত-আতুৰ বাঘটোৱে খঙত গৰ্জি উঠিল, ইমান দেৰি কিয় হ'ল? শহাপহুটোৱে ক'লে, মহাৰাজ, বাটত আন এটা বাঘে মোক খাব খুজিছিল। সি হেনো এই হাবিত আপোনাতকৈও বেছি শক্তিশালী। বাঘৰ খং জ্বলি উঠিল। সি ক'লে, বল মোক তাৰ ওচৰলৈ লৈ যা। মই তাক এতিয়াই শেষ কৰিম। শহাপহুটোৱে বাঘক এটা দ কুঁৱাৰ ওচৰলৈ লৈ গ'ল। বাঘটোৱে কুঁৱাৰ পানীয়ত নিজৰ প্ৰতিচ্ছবি দেখি ভাবিলে যে সেইটোৱেই আনটো বাঘ। সি গৰ্জন কৰি কুঁৱাৰ ভিতৰলৈ জাপ দিলে আৰু তাতেই তাৰ মৃত্যু হ'ল। বুদ্ধিয়ক শহাপহুৱে সকলোৰে প্ৰাণ ৰক্ষা কৰিলে।